মানে এটা ফুট গোট গঠন কৰি নিজৰ ক্ষমতা তেওঁলোকে নিজৰ হাতত ৰাখিব খুজিছিল। যাৰ কাৰণে আক্ৰাছো আজি বিভিন্ন গোটত বিভক্ত। কিন্তু আমি চিৰাং জিলাৰ যেতিয়া মই সাধাৰণ সম্পাদকৰ দায়িত্ব দিছিল, মই ৰাইজৰ সন্মুখত আমি ডিষ্ট্ৰিক্টৰ সভাপতি সম্পাদকৰ দায়িত্ব আমাক দিছিল। সেই কি নাম আছিল দেওশ্ৰী নেকি? দেওশ্ৰী আমাৰ প্ৰথম জিলাৰ প্ৰতিনিধি সভাখন হৈছিল আৰু আমি সেইখন জিলাৰে প্ৰথম জিলা সমিতিৰ আমি সভাপতি সম্পাদক। আমাৰ মাজত কোনো ভাগ নাছিল। তাৰপিছতহে KAC-খন হোৱাৰ পাছতে এইবিলাক 3-4টা বিভিন্ন ধৰণৰ ভাগ হৈ থাকে। আৰু আমি এইখন যে আজি আঞ্চলিক চুপাৰভাইজাৰ চুপাৰ ডেলিভাৰী আঞ্চলিক কমিটি এইখনো আমিয়ে ফাৰ্ষ্ট বনাই দিছিলোঁ। ইয়াত কোনো বেলেগ ভাগ নাছিল। এটা গোট বনায়, কালি বোলে উঠি আহি আৰু এটা গোট বনায়। ইয়াততো বেলেগ গোট নাছিল, আঞ্চলিক কমিটিয়ে নাছিল। আমিয়ে প্ৰথম আঞ্চলিক কমিটি ইয়াত বনাই দিছিলোঁ। ইয়াত কোনো ভাগ নাছিল। যোৱাকালি মই সুধিয়াতে যে আমাৰ গাঁৱত এটা মিটিং আছে আক্ৰাছুৰ, যে আৰু এতিয়া কি গোট মই নাজানো, এইটো কি গোট নাজানো, আমি বুজি পাওঁ খালি আক্ৰাছুৰ। ঠিক আছে, যে ই কৰা অহাকালি আমাৰ স্কুলত আমাৰ গাঁৱত মিটিং আছে, আপোনালোকে যাব না? ই কল আমি নাই। তাহলে আক্ৰাছুৰ এই মাজত একত্ৰিত কৰিব নোৱাৰে কিয়? আপোনালোকেতো প্ৰেচিডেণ্ট সভাপতি সম্পাদক আছিল ন, ইয়াতো মিলাব নোৱাৰে কিয়? একচুৱেলি সমস্যাটো জিলা পৰ্যায়ৰ নহয়, আমিতো জিলাৰ নেতৃত্ব হে, জিলা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী। এটা কথা, যদি গুৰু আপুনি বহু সমস্যাটো কেন্দ্ৰীয় সমিতি, আমাৰ ওপৰতো এখন কেন্দ্ৰীয় সমিতি আছে। কেন্দ্ৰীয় সমিতিহে আজি বিভিন্ন ভাগত বিভক্ত। আমিতো জিলা সমিতি, তেওঁলোকৰ তলত আমি। মেইন কথা হ'ল যেতিয়া গুৰিত গাড়ে না, গছটো গাড়ে, পানী ঢালিলে এটা গুৰিতে ভাল হয়, কিন্তু এইটো ভাগ নহয় যায়। কিয় ভাগ কৰিলে আপোনালোকে? তৃণমূল পৰ্যায়ত গেলেহে আপোনালোকে ভাল কৰিব পাৰিব। তৃণমূলটো যদি এনেকা লৰচৰ হয়, তো ওপৰ মহলেতো এনে হৈ যাব না। যি নহওক হা, লাষ্ট মই সভাপতি এই হিচাপত মানে মই সভাখন ভংগ কৰি প্ৰথমতে তোৰ প্ৰশ্নটো মই কৰি আছোঁ। নহয়, এইটো ৰাইজৰ মাজৰ কথাটো, ৰাইজৰ পৰা মই অবজেকশ্যন দিয়াৰ কাৰণে মই কৈছোঁ। চুপাৰভাইজাৰ চকু ডেলিভাৰী আঞ্চলিকৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ এই মুকলি সভা আমাৰ উপস্থিত থকা চিৰাং জিলা সাধাৰণ সম্পাদকৰ লগত আমাৰ সমূহ বিষয়ববীয়াসকল আৰু আমাৰ এইখন গাঁৱেৰে মুৰব্বী তথা বয়োজ্যেষ্ঠ ব্যক্তিসকল